কিনো দিনকাল আহিলেও লাজহে লগা কথা দেই হে মনালিছা জীয়েকক সৰু পৰা একদম এতিয়া কোচত লৈ ডাঙৰ দীঘল কৰিলোঁ এতিয়া আকৌ ভিডিঅ' ওলাইছে চোৱা একদম লাজ লগা কথা দেই দেহা বিয়া পাছত বোলে মোক কি বুলি মাতিবা ইচ 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 বৰ ডাঙৰ কথা দেই ভালে হৈছে মনালিছা বৰ কথা আছিলে নহয় জীয়েকক লৈ লৈ দেখিবলৈ ধুনীয়া পঢ়া শুনাত চোকা সেয়াহে ভিডিঅ'য়ে কয় প্ৰমাণ দিলে মনালিছা জীয়েক কেনেকুৱা ইমান কষ্ট কৰি ছোৱালীজনী পঢ়ুৱালো শুনালো পথাৰত ভুৰ ধান দাই পইচা গোটাই তাইক ফোন দিলো ফোন দিয়াৰ পাছত তাই ভিডিঅ' বনালে কি ওলাইছে বোলে দেহা মোক কি বুলি মাতিবা বিয়াৰ পাছত আকৌ এটা ওলাইছে বোলে খাই পেলাম গোটেই মান সন্মান হানি কৰিলে মোৰ ভাগৰ এতিয়া খুৰীদেউহঁতে গম পালে গোটেইখন ওলাব নোৱাৰা হ'ম কোনে নিব বাৰু তাইক তেজ খাতি ছোৱালী দেহা পিয়নি দিছে তাই একদম হৈ কালি পৰহি জন্ম হোৱা ছোৱালী কথা ভাষা কি নাচাবি মোবাইলে ভিডিঅ' তাই এক নহয় মই এই কাটিম সেই জহনি যে বুঢ়াটোকো পালে মই একদম দুচেও কৰিম তাকে গম পালে এতিয়া মোক কাটি পেলাব দুচেও কৰিব জহনি যোৱাটোৱে শেষ কৰিলে আমদানি ছোৱালীয়ে খুৰীদেউ কি কৰিছ মই বোলো পটককে বোলো তহঁতৰ ঘৰৰ পৰা আহোঁগেচোন এতিয়া কি কৰিবি কি নাই কোৱা ছোৱালীনো এইখিনি ইমান 8টা 9টা ভিডিঅ' তাকে এতিয়া কি কৰিম বুলি ভাবিছ বাৰু কিনো কৰিব খুৰীদেউ গোটেইখন ওলাব নোৱাৰা হলো এতিয়া হেৰামদানি ছোৱালী ভিতৰত সোমাই আছে তেজ খাতি বৰ একদম আচৰিত ছোৱালী দেই 272টা ভিডিঅ' ওলাইছে আমি পিছে আকৌ 8টা নে 9টাহে পাইছো তাকে বাকীকেইটা ভিডিঅ' ৰিলিজ হেনো পিছত দিব এটা তেনেকে নিউজ চেনেলবিলাকত আমাৰ ল'ৰাকেইটাই পাতি থকা শুনিছো মই প্ৰথমতে তোৰ জীয়েৰক চিনি পোৱা নাই গম পাৱ নে তই নাক ফুটিটো দেখি পেলাইহে চিনি পাইছো তোৰ জীয়েক বুলি খুৰীদেউ সেইটো পিন্ধাই মই ভুল কাম কৰিলো গম পাইছে নাক ফুটাবলৈ ছোৱালী উৎপাত নাক ফুলি পিন্ধিব লাগে এই নাক ফুলিটো পিন্ধালে এতিয়া চবেই চিনি পাইছে মোক মানুহটো বুলি বৰ আচৰিত আকৌ দেই সঁচাকে দেই বৰ লাজৰ কথা কিনো কওঁ আৰু কিনো নকওঁ মই ভাবি পোৱা নাই আৰু দেই এইবোৰ ৰুমবোৰ ক'ত ওলালেনো এইবোৰ তহঁতৰ ঘৰতো এনেকুৱা নহয় তহঁতৰ ভিতৰত কৰিছিলে নেকি সেইবোৰ কাম খুৰীদেউ আপুনি যে বেছি কৰিবলৈ গৈছে একদম আপুনি মোক হাঁহিছে নে মোক সান্তনা দিবলৈ আহিছে নহয় সান্তনা দিবলৈকে আহিছো মই বোলো তাকে খবৰ এটা লৈ আহিছো জীয়েকৰ বোলো এনেকুৱা বোলো হৈছে এই মাকজনী বা কেনেকে আছে কিনো কথা আগতেচোন তই বৰ ভাল বুলি কৈছিলি ছোৱালীজনীৰ কথা নাজানো খুৰীদেউ সেই বৰ্তাক বোলে এটা পাতি লৈছিলে হেনো বৰ্তাক পাতি লৈছিলে সেইটোৰ লগত গোটেই বজাৰ সমাৰ কৰে এটাক পঢ়িবলৈ কিতাপ চিতাপ আনি দিয়ে মই বোলো বৰ্তাক মই গম নাপাওঁ তাই যে এইবোৰ কৰি বজাৰ সমাৰ কৰে এতিয়া বজাৰ ভালখনেই মেলিলে আৰু তাকেহে হ'ব এতিয়া সেইবোৰ কথা বাদ দে আৰু তই আগতে ভাল বুলি কৈছিলি জীয়েৰো মই ভাল বুলিয়ে ভাবিছিলো এতিয়া হেৰি নহয় ক'ৰবাৰ কেনেবাকে মানুহ চানুহ গোটাই মেলি মুঠতে আমিও সেই ল'ৰাটোৰ ঘৰ বিচাৰি যাওঁ মুঠতে ছোৱালীজনীক কেনেবাকে তালৈ বিয়া দি দে আৰু উধাৰ কৰি দিয়ক বাপেকে গম পালে মোক দিছেও কৰিব গম পাইছেনে সেই বুঢ়াটো বুলি আমাৰ পকৰ বাপেকতে দেখিবলৈ একে গোটেইটো টপা ছোৱালী কেলে এনেকুৱা বাৰু টপাবোৰক ইমান ভাল পায় নাজানো পইচা পকত ঘূৰাই আকৌ কষ্ট কৰি তাইক তুলি দি ডাঙৰ দীঘল কৰিলো ফোন এটা লাগে বুলি ক'লে গম পাইছে যোৱাবাৰ দহ পথাৰত গৈ ৰুলোগে সেয়া পইচা পালো এই ধানো দাই মেলি পেলাই ফোনটো কিনি দিছিলো জহানেতি ছোৱালী ইখনৰ পিছত সিখন একদম গোটেই ভিডিঅ'য়ে ওলাই আছে তাই বাকী হ'ব দে সেই বিয়া বাৰুকে পাতি দিবি তাৰ লগত মই যাওঁ আৰু এইবোৰ নিজৰ ল'ৰা ছোৱালী নিজে চম্ভালি নললে পিছত বৰ মহাবিপদ হ'ব গম পাওঁ দে এইবোৰ ল'ৰা ছোৱালীয়ে কি কৰিছে কি নাই কৰা এইবিলাক মাক বাপেকে আচলতে ধ্যান দিব লাগে আমাৰ মানুহবিলাকৰ ভুল মিছাটো ক'লে কিটো হ'ব ছোৱালী পালি ছোৱালী কেনেকে ডাঙৰ কৰিব লাগে দীঘল কৰিব লাগে সেইখিনি তই নাজানি ছোৱালীজনীও একদম তই নিজে মানুহজনী বজোৱা আগতে ছোৱালীজনী এৰি দিলি সেইটো কাৰণে এনেকুৱাখন কৰিবলৈ পালে ল'ৰা ছোৱালী তুলিলেই নহ'ব ল'ৰা ছোৱালী পালেই নহ'ব ল'ৰা ছোৱালী ভৱিষ্যতৰ কথা মাক বাপেকে চিন্তা নকৰিলে কোনে চিন্তা কৰিব ছোৱালীয়ে কি কৰিছে ল'ৰাকো লৈ যায় সেইখিনি খবৰ ৰাখিব লাগে ৰাখিছিলো খুৰীদেউ এক্সট্ৰা ক্লাছ কৰিবলৈ খুব গৈছিলে মইনো কেনেকে জানো তাই যে এক্সট্ৰা ক্লাছ সেই বুঢ়াটোৰ লগত সেইখন কৰিছেগে টপাটো যদি ক'ৰবাত পাওঁ নহয় খুৰীদেউ দুচেওকৈ মূৰটো মই ফালি পেলাই সেইপিনে টপাটো কৈ কি লাভ হৈছে টপাটোক একো ক'ব নোৱাৰ চিনেমাবিলাকত এক্টিংটো জীয়েৰহে বেছি কিন্তু মই যাওঁ দেই এইজনী ফাগুনী ক'লৈ জানো ফাগুনী ক'লৈ যাওঁ হয় নি খবৰটো পালি নেকি চালো 8খন ৰিলিজ দিলে 272খন ওলাইছে হেনো মই প্ৰথমতে ধৰিব পৰা নাই নহয় গম পা নাই জহনী মতি নাক ফুলিটোহে গম পাইছো মনালিছা জীয়েক বুলি
অ' মাকে কান্দি কাটি গোটেই ৰজাল বজাল হৈ আছে তোক মাকে চিনেমা চোৱাব তয়ো আৰু বলিয়া বাকী যা যা খবৰ এটা লৈ আগে যা তহঁতি আমাৰ ওচৰ চুবুৰীয়া মানুহকেইজনীও অতি সাংঘাতিক ভাল খবৰ এটা পালে মানে খবৰ ল'বলৈ নাযায় এতিয়া বেয়া খবৰ পাই মই মন্দিৰৰ পৰা আহোঁগে লগৰ ছোৱালীজনীৰ ওচৰত অ হয় নি যোৱা যোৱা ভালকে যাবা ভালকে আহিবা দেই এতিয়া কোন যাব লগত লগৰ ছোৱালীজনী আৰু ময়ে যাম অ লগৰ ছোৱালীজনী অ সেই গৈ পেলাই সোনকালে ফোনটো কৰিবা দেই ঠিক আছে দিয়ক আৰু শুনাচোন আৰু কথা এটা আছে সেই সেইখিনি কথা মই তোমাক কৈছো বেয়া নাপাবা এই মনালিছা ছোৱালীজনীৰ কথা জানানে নাজানা গম পাইছো থুনুক থানাতকে মই নুশুনা নহয় শুনিছো সেইটোৱে কিবা বোলে ভাইৰেল হৈছে মা অ ভাইৰেল হৈছে তোমালোকে বা তেনেকুৱা কাণ্ড নকৰা মই জানো তোমাৰ ওপৰত বিশ্বাস আছে হ'লেও আজিকালি দেখিছা নহয় দেশকালৰ গতি বেয়া গম পালা সেইটো কাৰণে মই তোমাক বাৰে প্ৰতি কৈ থাকো ফোনটো নুচুবা মই তোমাক সময় হলে নিজে ফোন এটা লৈ দিম দেই এতিয়া তোমাৰ ফোন ল'ব হোৱা নাই এতিয়া পিছত হেৰি ধুনীয়াকে ফোন চোন লৈ দিম ভালকে পঢ়া শুনা কৰা ডাঙৰ মানুহ হোৱা ভাল মানুহৰ লগত বিয়া সোমাবা তেতিয়া তেনেকুৱা নহয় এইবোৰ মিছা মিছিকে ইমান সৰুকালতে বদনাম উলিয়াব নাপায় নহয় আৰু বাকী সেই ভিডিঅ' চিডিঅ'বোৰ চাব নালাগে বিচাৰিব নালাগে এতিয়া মন্দিৰলৈ যোৱা আৰু মন্দিৰৰ পৰা লগালগ গুচি আহিবা ঘৰলৈ ঠিক আছে দিয়ক মা আহিছো দিয়ক ডাঙৰ কথা এটা হ'ল গম পাই নাই এই টপা বুঢ়াটো কৰ ওলাল নহয় মানুহে ভিডিঅ' চাই গম পাই গ'ল কৰ অ হয় নি এতিয়া গোটেই ৰাইজে দাবী কৰিছে বোলে আমাৰ ছোৱালীজনী হৈ তাৰ লগত বিয়া দি দিব লাগে এতিয়া কোৰ্ট মেচ কৰিম বুলি কৈছে আপুনি ওলাবচোন মই নাযাওঁ দেই সেইবোৰ কেছত মই নাযাওঁ তই বেয়া নাপাবি কেনেবাকে এইবোৰ কেমেৰা উলিয়াব আকৌ মই এইবোৰ নিউজে চিউজে উলিয়াব নোৱাৰো দেই তোৰ ছোৱালীৰ লগতে মোকো সেই বেয়া বুলিহে ভাবিব মানুহে পাই সেই চিনেমা বনোৱা মানুহ বুলি ভাবিলে বৰ ডাঙৰ কথা হ'ব আৰু আমাৰ বাপেকে কিন্তু মোক থব আকৌ দেই মই নোৱাৰো এইবোৰ মাইকী কেছত যাবলৈ বৰ বেয়া বুজিছ নাই ভাল কাম হোৱা হলে গলোহেঁতেন কিন্তু এইবোৰ চিনেমাৰ লগত বাৰু তই কেনেকে ভাব যাওঁ বা কচোন ভাল চিনেমা হোৱা হলে গলোহেঁতেন হলত চালোগেহেঁতেন এইবোৰতো হলত দিয়া চিনেমা নহয় এইবোৰ চিনেমাৰ লগত মই যাব নোৱাৰো আৰু তই বেয়া নাপাবি দেই তই নিজে যাবি ময়ে যাব লাগিব হেৰি নহয় আপোনালোকৰ ল'ৰাটো আছে না তাকে লৈ যামচোন সি থাকিব লাগিব বাহিৰত থাকিলেই হ'ব নালাগে দেই আমাৰ বোপাই নালাগে দেই এইবোৰ বৰ বেয়া কথা হ'ব আগতো বয়ফ্ৰেণ্ড বুলি যদি মানুহে ভাবে নিউজত এটাতে দুটা বেছি গম পাৱ নে আজিকালি কিবা এটা বাতৰি দিবি কিবা এটাহে কথা লিখি দিব আপুনি বৰ কিবা সঁচাকে দেই এই পিতকলি ছোৱালীজনী সেই বিয়া হবলৈ ওলাইছে আপুনি পিতেকক পঠিয়াব পাৰে লগত বৰ পেট তুলে আইঅ বিয়া সোমাবলৈ ছোৱালী আকৌ কৰিছে কেনেকুৱা কাণ্ড আকৌ মোৰ ছোৱালীহে নকৰা কাম কৰিলে চবেই কৰে সেই মোৰ ছোৱালী বনাব লাগে তেনেকে কবলৈ আহিছে তেনেকুৱা কথা নকবি দেই আমাৰ ছোৱালী মই একদম ভালকে চম্ভালি ৰাখিছো মোৰ ছোৱালী ভাল মোৰ ছোৱালী তেনেকুৱা নহয় মোৰ ছোৱালী মই যি কওঁ তাকে শুনো ফোন লাগে বুলি কৈছিলে মই ছোৱালীক বুজাই দিলো যে ফোন চোন ল'ব নালাগে ছোৱালী সেই একে খাতে মান্তি হ'ল ফোন বিচৰা নাই এতিয়া সেই মন্দিৰলৈ ওলাই গৈছে মই ধুনীয়াকে ছোৱালীক তুলিছো ধুনীয়াকে ছোৱালীক বুজাইছো কেনেকে চলিব লাগে তোৰ ছোৱালী গতে মোৰ ছোৱালী নহয় দেই তই তেনেকুৱা কথা নকবি মনালিছা আজিয়ে যি কলি হ'ব দিয়ক খুৰীদেউ মোৰ ছোৱালীয়ে তেনেকুৱা ভিডিঅ' ওলালে সেই হ'ব পাৰে টপা বহুত ধনী সুখতে থাকিব পিছত যেতিয়া গাড়ীলৈ আমাৰ ঘৰলৈ আহিব বিপদত পৰিলে সেই সহায় বিচাৰি নাযাব কিন্তু কৌহেত নেযাওঁ আৰু চিনেমা বনাবলৈ কবি জোৱাইকে জীয়েৰকে তেতিয়াহ'লে আকৌ মাহে একদম চিনেমা দি থাকিবলৈ কবি পাৰিলে তয়ো বনাবি দুখন মানুহ পাখৰি ওলালি নে আকৌ চুট টাইট কৰি একদম লাগ চাহাব পিতেকটো গতে একদম খাইছ বৈছ আৰু মুঠতে ভনীয়ক চকু দিছ নে নহয় এই মনালিছা খুৰীয়ে কৌটলে লগ ধৰিছে মই মনালিছা খুৰীৰ লগত যাওঁ মই মনালিছা তেতিয়াই কৈ পঠিয়াইছো ল'ৰা লগ নধৰে তোক নো আকৌ কেতিয়া আকৌ ফোন কৰিলে অলপ আগতে কৰিছে ফোনটো নালাগে দেই সেইবোৰ একদম যাব নোৱাৰ কেনেবাকে যদি মনালিছা জীয়েকৰ লগত কাৰণে যদি কোৰ্টলৈ যাওঁ নহয় তেতিয়াহ'লে মাৰক এৰা দেই তই আৰু মুঠতে খাইছ টেষ্টটো পা মই যাম আৰু আহিম নহয় নালাগে তোক আগতে মানুহক সহায় কৰিবলৈ কৈছো তোৰ সহায় কৰো বুলি কয় মই বাধা দিওঁ নেকি কিন্তু এইবোৰ কেছত নালাগে কেনেবাকে যদি নিউজ চেনেলে যদি এনেকে পুনাই দিয়ে তোৰ ফালে গোটেই মুখখন ওলাব আকৌ মানুহে ভাবক নালাগে দেই নালাগে সেইবোৰ চিন্তা কৰিব নালাগে সেইটো হয় কিন্তু মনালিছা খুৰী জীয়েকে ভুল কৰিছে আমি মানিছো কিন্তু আমি ৰাইজখনে যদি বিয়াখন পাতি দিওঁ বেয়া হ'ব নেকি মই নাজানো আৰু দেই ল'ৰা লাষ্টত কিন্তু ফচিবলৈ হ'লে বৰ ডাঙৰ কথা হ'ব আকৌ মাৰে আকৌ কেনেবাকে বদনাম উলিয়াবলৈ হ'লে চাবি আকৌ মই আকৌ চুলি ছিঙিম আকৌ বাপেৰে এটা একদম খাই আহি পেলাই একদম মোৰ ওপৰতে লাগিবহি আহি পেলাই একদম যাব নোৱাৰ ভিতৰত সোমাই থাকগে যা হ'ব তেনেহ'লে নাযাওঁ দে আৰু ফোন পিটিকি নাথাকিবি ফোন পিটিকি এইবোৰ যিখন হৈছে তহঁতি মুঠতে ফোন পিটিকি তহঁতি মুঠতে দেশখন জয় কৰিম বুলি ভাবিছা হ'ব